হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? মই দিয়া আপোনালোক সকলোকে আমাৰ দীপদিয়া ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো দেওবাৰৰে দেওবাৰে ভিডিঅ'টো কৰোঁতে ঠিকেই আছিলে। এতিয়া মাতটো বাৰু বেলেগ বেলেগ পাইছেনে মোৰ? এই দুদিনতে চৰ্দি লাগি গ'ল, চৰ্দি লাগি মাতটো এনেকুৱা হৈ গ'ল। বাকী যিয়ে নহওক, যোগাৰবোৰতো দেখিছে, দেখিতো কিবা এটা নিশ্চয় অনুমান লগাব পাৰিছে। হয়, আমাৰ ঘৰত আজিও এটা খানা আছিলে, খানা পাতিলোঁ। যোৱা দেওবাৰে আৰু এটা খানা আছিলে। দেখিছে জেঠী বহি আছে, মানে তেখেতৰ পৰিয়ালৰ লগতে আমাৰ জেঠীহঁতৰ পৰিয়ালটোৰ লগতে আমাৰ খানা এটা খাব লগা আছিলে, সেইটোৰে যোগাৰ কৰিলোঁ। তাৰপিছত কৰিব লগা মানুহ বেছি কোনো নাই, যিহেতু আৰু জেঠী সোনকালে আহি মোক সহায় কৰি দিলে। মাছ ভাজাৰ পৰা কিবা কিবি তৰকাৰী বহোৱাৰ পৰা তেখেতে মোক বহুতখিনি সহায় কৰি দিলে। আৰু ইফালে মাটো আছেই, মাটো অলৱেজ মোৰ যোগালী। তাৰপিছত আমি এনেকৈ মিলিজুলি ভাতখিনি বনালোঁ। ইফালে মই পাকঘৰত বনাই আছোঁ, মোৰ আইটেমবিলাক বনাই আছোঁ। এইটো আলু ভাজি, পাপৰ চাপৰ দি পেলাই যিটো ভাজে, সেইটো পাপৰ দি পেলাই এইটো আলু ভাজিটো বনাম। আৰু আজি বিশেষ আকৰ্ষণ হিচাপে জেঠাই কৈছে ৰজনা হেনো খাবই, ৰজনা অলপ বনাই খুৱাব লাগিব। এইটো বাৰু আমাৰ গছতে আছে, যিহেতু গছৰ পৰা এওঁ কেইডালমান ছিঙি লৈ আহিলে। এতিয়া এইকেইডাল ধুনীয়াকৈ মই বাছি কৰি ল'ম, তাৰপাছত এতিয়া এইখিনি মই বনাবলৈ কাৰণে ৰেডি কৰিম। আৰু এয়া মই ৰেডি কৰি ল'লোঁ। দেখিছে, মই কৈছিলোঁ নহয় এইটো পটলৰ নিচিনা মানে বাকলিটো ৰুকিব লাগে, ৰুকিলে ধুনীয়াকৈ চাফা হৈ যায়। আৰু লগতে মই আলু, বিলাহী আৰু ইফালে অলপমান সৰিয়হ কেইটামান, বগা সৰিয়হ কেইটামান তিয়াই থৈছোঁ, সেইকেইটাৰ লগতে ধুনীয়াকৈ এইখিনি বনাম। বাকী আৰু তাৰ লগতে কি বনালোঁ, কি কৰিলোঁ, সেইখিনি একেলগে দেখাম বুলিয়ে ভাবিছোঁ। আৰু মানে একবিধকৈ গোটেইখিনি কি বনাইছোঁ দেখাওঁতে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো। সেইকাৰণে ভিডিঅ'টো অলপমান ছুটি কৰিম বুলিয়ে আৰু এনেকৈ শ্বৰ্ট কৰি ভিডিঅ'টো বনালোঁ। তাৰপিছত ইফালে মোৰ কামৰ পাকঘৰত মই ইফালে কৰি থাকিলোঁ, ইফালে জেঠীহঁত যিহেতু পিছফালে আছে, সিহঁতকো ইফালে যোগাৰ দি আছোঁ। আৰু ইফালে মোৰ ৰন্ধা বঢ়াখিনিও মই এইফালে কৰি আছোঁ। কোন আহিছিল সেইখিনি বাৰু দেখাবলৈ নহ'ল, তেখেতসকলৰ ভিডিঅ'টো মই নকৰিলোঁ, কাৰণ সকলোকে কেমেৰাৰ আগত আনিব নোৱাৰি, কাৰণে অলপ দিগদাৰ হৈ যায়। বাকী ইফালে মই পাকঘৰত মোৰ কামখিনিও কৰি আছোঁ, আৰু একেবাৰতে মই পাকঘৰটো চাফাও কৰি আছোঁ। আমাৰ ডেইলি খানাতে আমাৰ 2বিধ 3বিধকৈ আইটেম থাকে, তাতে আৰু আজি খানা পাতিছোঁ মানে আৰু বহুতবিধ আইটেম বনালোঁ একেলগে। বাকী মোৰ কামখিনিও শেষ হ'ল, ইফালে মোৰ ৰন্ধা বঢ়াও শেষ হ'ল। আৰু এতিয়া আপোনালোকৰ আগত মই দেখাম মই কি ৰান্ধিলোঁ, কি কৰিলোঁ আজি। ভিডিঅ'টো চোৱাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু ইফালে মোৰ খানা ৰেডি আজিৰ কাৰণে মই বনালোঁ। প্ৰথমতে এইফালে ৰাখিছোঁ, চাটনিৰ পৰাই আৰম্ভ কৰিছোঁ। ইফালে পুদিনা ধনিয়াৰ চাটনি আছে, ইফালে দালি আছে, ইফালে মই বনালোঁ ৰজনাটো আছে, ইফালে তৰকাৰী, আৰু ইফালে আছে বেঙেনা পকৰা, আৰু ইফালে সৰু আলুটো যে ভাজিছিলোঁ তাতে পাপৰো মিক্স কৰি দিলোঁ। এনেকৈ পাপৰ মিক্স কৰি দিলোঁ। ইফালে আছে লোকেল চিকেন আছে, ইফালে ফিছটো আছে, আৰু ইফালে ভাঙোন মাছকেইটা যে বাচি আছিলোঁ সেইকেইটা দি ঔটেঙা বনালোঁ, আৰু ইফালে দৈ মিঠাই। আজিলৈ বাছ এইখিনিয়ে, আহিছোঁ তেনে।